নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ আপোনাক। বন্ধু বান্ধৱীসকল, ছোৱালীৰ জন্মদিনৰ কাৰণে শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰলৈ গৈছিলোঁ আৰু লগতে গোগামুখৰ হনুমান মন্দিৰলৈ। গোগামুখৰ হনুমান মন্দিৰৰ এটি ভিডিঅ' আছিল, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লকচোন চাওঁ। এটা কি চোৱা? এটা পোক চোৱা? অ' এইটো চোৱা, কি ফুল এপাহ কেনেকৈ লাগি আছে চোৱা? এইবাৰ ফুল চোৱা।